প্ৰথমে মই সংগীতে আপোনালোক সকলোকে আনটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে আনাৰসৰ জাম বা জেলি ৰেচিপি এটা আগবঢ়াইছোঁ। এই পদ্ধতিৰে যদি আনাৰসৰ জাম বনায় তেতিয়াহ'লে বজাৰৰ নিচিনাই হয় আৰু কেইবামাহলৈও সংৰক্ষণ কৰি থ'ব পাৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তেনেহ'লে আহকচোন বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। জাম বনাবৰ কাৰণে ইয়াত মই এটা আনাৰস লৈছোঁ। আপোনালোকে নিজৰ হিচাপত আনাৰসৰ পৰিমাণটো লৈ ল'ব। জাম যিমান বনাব বিচাৰে সেইটো হিচাপত লৈ ল'ব। আনাৰসটো ভালদৰে ধুই লোৱাৰ পিছত এতিয়া বাকলিটো ভালকৈ গুচাই ল'ম। এয়া মই আনাৰসৰ বাকলি গুচাই ল'লোঁ আৰু যিবিলাক শুং দেখিছে সেইবোৰ এতিয়াই আঁতৰাই নিদিলেও হ'ব, যিহেতু আমি এইখিনি পিচি লোৱাৰ পিছত আকৌ এবাৰ চালি দিম, তেতিয়া ধুনীয়াকৈ ছেপাৰেট হৈ যাব। তাৰপিছতে এতিয়া মই আনাৰসটো এনেদৰে ফালি লৈছোঁ আৰু মাজৰ যিটো অংশ অলপ টান থাকে সেইকণ পেলাই দিব আৰু এইদৰে টুকুৰা টুকুৰকৈ কাটি ল'ব। আনাৰসটো এনেদৰে কাটি ল'লোঁ আৰু এতিয়া এটা মিক্সিৰ বাতি লৈছোঁ, তাতে আনাৰসৰ টুকুৰাখিনি দি দিছোঁ। গোটেইখিনি একেবাৰতে দি নিদিব, অলপ অলপকৈ দি ভালদৰে পিচি ল'ব আৰু পিছোতে পানী ব্যৱহাৰ নকৰিব। এয়া আনাৰসৰ টুকুৰাখিনি ধুনীয়াকৈ পিচি ল'লোঁ আৰু এতিয়া আমি এইখিনি চেকি ল'ম। এয়া ডাঙৰ চেকনি এখন পাতি লৈছোঁ বাতি এটাত, তাতে আনাৰসৰ ৰসখিনি ঢালি দিছোঁ আৰু চামুচখনেৰে এনেদৰে কৰি দিছোঁ যাতে ৰসখিনি ধুনীয়াকৈ তললৈ পৰি যায়। যদি আপোনাৰ ওচৰত এনেধৰণৰ ডাঙৰ চেকনি নাথাকে তেতিয়াহ'লে খৰাহীটো ধুনীয়াকৈ এই কামটো কৰিব পাৰিব। এয়া ৰসখিনি চেকি লোৱা হৈ গ'ল আৰু একেবাৰে শেষত যিখিনি থাকি যায় এইখিনি যোগ কৰি নিদিব, এইখিনি পেলাই দিব। আৰু মন কৰিছে যিবিলাক কোলা কোলা শুং আছিলে সেইখিনিও ধুনীয়াকৈ ছেপাৰেট হৈ গৈছে। এতিয়া আমি ৰসখিনি জুখি ল'ম, কাৰণ ৰস যিমান ওলায় সেইটো হিচাপত আমি চেনি দিব লাগিব। তাৰ কাৰণে মই এয়া মেজাৰমেণ্ট কাপ এটা লৈছোঁ। আপোনালোকে যিকোনো গিলাচ, বাতি বা কাপ লৈ ল'ব আৰু সেই একেটা কাপেৰে ৰসখিনিও জুখিব আৰু চেনিখিনিও জুখিব, তেতিয়া জোখটো সমান হ'ব। এয়া মই জুখি লৈছোঁ, একাপতকৈ অলপ বেছি ৰস ওলাইছে আৰু মই সেইটো হিচাপতে চেনি দিম। যিমান ৰস ওলায় সম পৰিমাণত আমি চেনি দিব লাগিব। মন কৰিছে মই একাপতকৈ অলপ বেছি চেনি যোগ কৰিছোঁ। এনেদৰে আপোনালোকেও আগতীয়াকৈ যোগ কৰি ল'ব। গোটেইখিনি ভালদৰে লৰাই দিছোঁ আৰু গেছৰ ফ্লেমটো অন কৰি পেনখন পাতি দিলোঁ। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিছোঁ। মিডিয়াম জুইতে ৰসখিনি এটা উতল আহিবলৈ দিম। যেতিয়া ৰসখিনি উতলি আহিব তেতিয়া গেছৰ ফ্লেমটো একেবাৰে কমাই দিম আৰু কম জুইতে আমি ডাঠ হোৱালৈকে ৰসখিনি উতলাই থাকিব লাগিব আৰু মাজে মাজে এনেদৰে লৰাই থাকিব। এতিয়া মই ইয়াতে 3টা ইলাচি ফালি পেলাই দিছোঁ, এডোখৰ ডালচেনি, লগতে 2টা লং দিছোঁ। এনেদৰে যদি লং, ইলাচি, ডালচেনি দিয়ে তেতিয়াহ'লে জামৰ গোন্ধটো খুব ধুনীয়া হয়, গতিকে আপোনালোকেও দি চাব পাৰে। আৰু মই গোটাকৈ দিছোঁ, পাউডাৰ কৰি থোৱা নাছিলে। যদি আপোনালোকৰ ওচৰত ইলাচি পাউডাৰ বা তেনেদৰে ডালচেনি পাউডাৰ থাকে তেতিয়াহ'লে তাৰো অকণমান দিব পাৰে, তেতিয়া এনেকৈ গোটাকৈ নিদিলেও হ'ব। এয়া এতিয়া মই উতলিবলৈ দিম আৰু মন কৰিছে অলপ উতলিবলৈ আৰম্ভ হৈছে। এইখিনি সময়তে গেছৰ ফ্লেমটো একেবাৰে কমাই দিব আৰু কম জুইতে উতলি থাকিবলৈ দিব ডাঠ হোৱালৈকে আৰু মাজে মাজে লৰাই থাকিব। এইদৰে 3-4 মিনিটমান ৰসখিনি উতলি থকাৰ পিছতে দেখিব ৰসখিনিৰ পৰা অলপমান ফেন ওলাইছে। সেই ফেনখিনি আপোনালোকে কাঢ়ি পেলাব, তেতিয়া জামৰ ৰংটো খুব ধুনীয়া হয়। এই ফেনবোৰ থাকিলে জামৰ ৰংটো ভাল নহয় আৰু সোনকালে বেয়া হোৱাৰো চান্স থাকে। এনেদৰে মই ৰসখিনি কম জুইতে উতলাই আছোঁ আৰু মন কৰিছে আগতকৈ অকণমান ডাঠ হৈছেগৈ, আৰু অলপ ডাঠ হ'লেই জামখিনি হৈ যাব। এইখিনি সময়তে মই সৰু চামুচেৰে 4/4 এভাগ ক'লা নিমখ দিছোঁ বা বগা নিমখো দিব পাৰে। এনেদৰে যদি মিঠা বস্তুত অকণমান নিমখ দি দিয়ে তেতিয়াহ'লে ইয়াৰ টেষ্টটো বেলেঞ্চ হয়। আৰু গোটেইখিনি ভালদৰে লৰাই দিলোঁ। এতিয়া আমি যিখিনি গোটা গোটাকৈ লং, ইলাচি, ডালচেনি দিছিলোঁ সেয়া এনেকৈ আঁতৰাই দিছোঁ, কাৰণ গোটা হৈ থাকিলে ভাল নালাগিব। ৰসখিনি অলপ ডাঠ হোৱাৰ পিছতে ইয়াত মই ভিনেগাৰ যোগ কৰিছোঁ। ইয়াত মই সৰু চামুচেৰে 3 চামুচ দিছোঁ, ডাঙৰ চামুচেৰে দিলে 1.5 চামুচমান দিলেই হ'ব। এনেদৰে যদি ভিনেগাৰ অকণমান দি থয় তেতিয়াহ'লে জামখিনি বহুত দিনলৈ ভাল হৈ থাকিব। আৰু যদি ভিনেগাৰ দিব নিবিচাৰে নেমু ৰসো দিব পাৰিব। নেমু ৰসখিনি চেকি দিব যাতে তাত গুটি যাব নোৱাৰে। গোটেইখিনি ভালদৰে মিহলাই দিলোঁ
আৰু দেখি চাগে ধৰিবই পাৰিছে জামখিনি কিমান ডাঠ হ'ল এনেদৰে দি পেলাইও আপোনালোকে চাব পাৰে আৰু নাইবা এনেকৈ বাটি এটাত অলপ পানী ল'ব তাতে টোপাল এটা দি চাব যদি টোপালটো তললৈ এনেকৈ বহি গৈছে পানীখিনিৰ লগত মিলি যোৱা নাই তেতিয়াহ'লে গম পাব যে জামখিনি আমাৰ হৈ গ'ল ইয়াতকৈ আৰু উতলাই থাকিব নালাগে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আপোনালোকক আৰু এটা পদ্ধতি দেখুৱাই দিছোঁ এনেদৰে প্লেট এখনত টোপাল এটা দি সাইডত ৰাখি থব আৰু ঠাণ্ডা হোৱাৰ পিছত এনেকৈ বেকা কৰি চাব যদি টোপালটো তললৈ বাগৰি নাহে একেটা ঠাইতে থাকে তেতিয়াহ'লে গম পাব যে জামখিনিৰ কনসিস্টেন্সিটো একদম সঠিক হৈছে ইয়াতকৈ আমি উতলাই থাকিব নালাগে কিন্তু যদি টোপালটো তললৈ বাগৰি অহা নিচিনা হয় তেতিয়াহ'লে গম পাব যে জামখিনি হোৱা নাই আৰু 2-3 মিনিট মান উতলাই দিব আৰু এতিয়া এয়া এটা চিচাৰৰ বটল লৈছোঁ বটলটো ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ চাব যাতে তাত অকণমানো পানী লাগি নাথাকে এতিয়া আমি জামখিনি গৰমে গৰমে বটলটোত ভৰাই দিম কাৰণ অলপ ঠাণ্ডা হোৱাৰ পিছতে জামখিনি গোটা হৈ আহিব বেছিকৈ ডাঠ হৈ গ'লে বটললৈ ভৰাবলৈ অসুবিধা হ'ব গতিকে গৰমে গৰমে বটললৈ ভৰাই পেলাব এতিয়া খাপৰখন খুলি এনেকৈ ৰাখি দিব ৰুম টেম্পাৰেচাৰতে ঠাণ্ডা হ'বলৈ দিব ফ্ৰিজত নাৰাখিব এতিয়াই 5 ঘণ্টামানৰ পিছতে জামখিনি ধুনীয়াকৈ সেট হৈ যাব তাৰ পিছতে আপোনালোকক দেখুৱাই আছোঁ এয়া মই জামখিনি 6 ঘণ্টামানৰ পিছত দেখুৱাইছোঁ দেখিছে ধুনীয়াকৈ ডাঠ হৈ পৰিছে এতিয়া মই এখন চামুচেৰে এনেদৰে জামখিনি কাটি দেখুৱাইছোঁ একেবাৰে বজাৰৰ নিচিনাই হৈছে আৰু খাবলৈতো বহুতেই ধুনীয়া হয় যদিও জামখিনিত ফুড কালাৰ ব্যৱহাৰ কৰা নাই তথাপিও ইয়াৰ ৰংটো খুব ধুনীয়া হৈছে আপোনালোকে মন কৰিলেই গতিকে আপোনালোকেও এই পদ্ধতিৰে এবাৰ আনাৰসৰ জাম বনাই চাব আৰু কেনেকুৱা পালে কমেন্ট কৰি জনাব এতিয়া জামখিনি ভালদৰে খাফৰ মাৰি ৰুম টেম্পাৰেচাৰতো ৰাখিব পাৰে নাইবা ফ্ৰিজতো থব পাৰে আৰু বহু দিনলৈ খাই থাকিব পাৰিব আশা কৰোঁ ভিডিঅটো চাই ভাল পালে যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আগলৈ যি ভিডিঅ' দিও তাৰ নটিফিকেশনবোৰ আপুনি পাই থাকিব আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ